মই এইবাৰ APSC পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ আৰু ইন্সপেক্টৰ অফ টেক্সৰ 24 ৰেংক মই লাভ কৰিছোঁ আৰু মই ইয়াৰে শ্ৰেয় মোৰ মা দেউতা মোৰ পৰিয়ালসকল মোৰ বন্ধুসকল চবকে দিব বিচাৰোঁ। কোচিং মই এবাৰ ছুপাৰ 50 বড়োলেণ্ডৰ যোনটো মিছন আছিলে UN ব্ৰহ্মছ ছুপাৰ 50 তাতে মই কোচিং লৈছিলোঁ আৰু এতিয়া বৰ্তমান মই গভৰ্ণৰ প্ৰতিভা প্ৰোৎসাহন যোজনাৰ আণ্ডাৰত এটা কোচিং লৈ আছোঁ। প্ৰস্তুতি কেনেকৈ চলাইছিলে? প্ৰস্তুতি মই পৰাপক্ষত মানে যিমানখিনি পাৰোঁ নিজে চলাইছিলোঁ আৰু কোচিঙৰ অলপ সহায় আছিলে তেনেকৈ মই মানে চলাই গৈছিলোঁ। মই একজেক্টলি সময়টো ক'ব নোৱাৰিম, কিন্তু যদি এটা আইডিয়া কৰিব লাগে পাৰ ডে 6 to 7 আৱাৰ্ছ হৈছিল। কষ্ট কৰিছোঁ। হয়, কষ্টটো নিশ্চয় কৰিছিলোঁ। এইটো পৰিশ্ৰম বহুত বছৰৰ পৰিশ্ৰমৰ ফল পাইছোঁ মই। নাই, এইটো মোৰ থাৰ্ড এটেম্প। মই এইটোৱে মেছেজ দিব বিচাৰোঁ, যাৰ যি মন ভালকৈ লাগি থাকিলে হ'ল, কষ্ট কৰি থাকিলে হ'ল, কষ্টৰ ফল অৱশ্যে পায়। চবে যাতে মানে কামটো কৰি থাকিলে হ'ল। হয়, মাক হিচাপে মাক দেউতাকেতো সন্তানৰ সফলটোৱে বিচাৰে আৰু যেতিয়া সফল কৰে তেতিয়া তাৰ নিচিনা সুখ আৰু পৃথিৱীত একো নাই। সেইটোৱে আৰু তাৰ ভৱিষ্যত ভাল কামনা কৰোঁ আৰু সি যিটো পোষ্ট পাইছে সমাজৰ হৈ যাতে ভাল কাম কৰিব পাৰে আৰু আগবাঢ়ি যাব পাৰে। ধন্যবাদ।